নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই নাৰিকলৰ চিৰা বনাবলৈ ওলাইছোঁ। আপোনালোকে যদি কোনোবাই নাৰিকলৰ চিৰা বনাব নাজানে মোৰ ভিডিঅ'টো চাই এবাৰ চেষ্টা কৰিব আৰু কেনেকুৱা হয় জনাবলৈ কমেণ্ট কৰি নাপাহৰিব। এয়া মই নাৰিকল লৈছোঁ দুটা সৰু দুটা নাৰিকল গমেই নাপায় আৰু অকণমান ওলাইছে। এনেকৈ ওপৰৰ মানে তলৰ কলাখিনি গুচাই ধুনীয়াকৈ ধুই অলপ সময় পানীটো যাবৰ কাৰণে ওলটাই থৈ দিছোঁ। তাৰপিছত ইয়াৰ ৰুকনি দেখিছেনে, ৰুকনিত পূৰা দীঘলকৈ ৰুকি লৈছোঁ। এয়া দেখিছেনে ইমান ধুনীয়া দীঘল ওলাইছে চিৰাৰ নিচিনা। এনেকৈ আপোনালোকেও ধুনীয়াকৈ দীঘলকৈ ৰুকি ল'ব। আপোনালোকে নাৰিকল হিচাপে চেনিটো দিব আৰু যদি দুটা নাৰিকল হয় 1 কাপ চেনি দিব আৰু যদি দুটা নাৰিকল হ'লে 2 কাপ চেনি, এটা নাৰিকল হ'লে 1 কাপ চেনি। মই যিহেতু দুটা নাৰিকল দিছোঁ সেইকাৰণে মই 2 কাপ মানে কি আৰু মই অনুমান হিচাপে দিছোঁ আৰু ইমানখিনি লাগে। আপোনালোকেও তেনেকৈ দি ল'ব। চেনি কিন্তু কমো নকৰিব বেছিও নকৰিব, জোখত ৰাখি দিব। এনেকৈ মই চেনিখিনি সানি একদম পূৰা মানে মোহাৰি নিদিব, মোহাৰি দিলে মানে ভাঙি যাব। ধুনীয়াকৈ লাহে সানি 1 ঘণ্টামান থৈ দিব। মই এতিয়া সানি মানে 1 ঘণ্টামান থৈ দিছোঁ। এতিয়া আকৌ 1 ঘণ্টাৰ পিছত মই চিৰাটো ভাজিম আৰু আপোনালোকে যিটো বাচন ল'ব এই বাচনটো একদম পূৰা চাফা বগা কৰি ল'ব। তেতিয়াহ'লে চিৰাকেইটা দেখিবলৈ ধুনীয়া বহুত বগা হ'ব। মই এইটো নাৰিকলৰ চিৰা লাৰু চাৰু বনাবৰ কাৰণে থৈ দিওঁ। এইটোত আৰু বেলেগ ভাত চাত দালি চালি একো নবনাওঁ। এনেকৈ লৈ পেলাই মই এতিয়া ইণ্ডাকশ্যনত ভাজিম। আপোনালোকে যিহতে ভাজে তো জুইটো কম কৰি ল'ব। দেখিছেনে মই একদম কম জুইত বনাইছোঁ। আৰু আপোনালোকে যেতিয়া বহাব তেতিয়া লাৰিয়ে থাকিব, নহ'লে তলত লাগি যাব। চেনিটো তলত লাগি যায় ৰঙা পৰি যাব। মই কিছু সময় ভাজিলোঁ 15 মিনিট 10 মিনিটমান ভাজিলোঁ আৰু ভাজাৰ পিছত এনেকুৱা হৈছে। কম জুইত ভাজিছোঁ যিহেতু অলপ সময় লাগিছে আৰু 5 মিনিটমান সময় লাগিব আৰু এনেকৈ ভাজিয়ে থাকিব। এৰি থৈ নাযাব, আকৌ এৰি থৈ গ'লে ৰঙা পৰি যাব। ৰঙা পৰিলে দেখাত ভাল নেদেখি বেলেগ একো নাই বাৰু। এয়া দেখিছেনে বাৰু মই 15 মিনিটমান ভাজি উঠাৰ পিছত এটা হ'বলৈ ধৰিছে আৰু 2 মিনিটমান সময় ভাজিম আৰু এয়া দেখিছেনে এটাকৈ ইমান ধুনীয়াকৈ পৰিছে। হৈ গ'ল আৰু 2 মিনিট পিছত মই এতিয়া নমাই দিম। ইমান ধুনীয়া বগা হৈ ওলাইছে নহয়। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে যদি কোনোবাই নাজানে এনেকৈ একবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰি ক'বলৈ নাপাহৰিব। দেখিছেনে ইমান ধুনীয়া বগা হৈ উঠিছে। টুকুৰা যে এইবিলাক দেখিছে মই লাষ্টত ৰৱাখিনি কাটি দিছোঁ আৰু যিহেতু আমাৰ কেঁচাকৈ নাখায় কি কৰিম সেইকাৰণে সৰুকৈ কাটি দিছোঁ আৰু ইমান ধুনীয়া চাফা বগা হৈছে। যিহেতুকে বিহু আহি আছে সেইকাৰণে মই ভাবিছোঁ হয়তো বহুতে নাজানিবও পাৰে কেনেকৈ বনাব লাগে নাৰিকলৰ চিৰাটো, সেইকাৰণে মই ভিডিঅ'টো দি দিছোঁ। দেখিছেনে ইমান ধুনীয়া হৈ উঠিছে। আৰু মোৰ এটা ভিডিঅ' আহি আছে পিঠা বনোৱা 2 বছৰ পুৰণি চাউলৰ পিঠা কেনেকৈনো মিক্সাৰ গ্ৰাইণ্ডাৰত উঠে। বহুতে কয় মিক্সাৰ গ্ৰাইণ্ডাৰত নাৰিকল পিঠা তিল পিঠা নহয় বুলি। মোৰ ভিডিঅ'টো আহি আছে চাই ল'ব আপোনালোকে।